নমস্কাৰ বন্ধুসকল। তো আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম গৰমৰ দিনত নিজৰ ফেচক সুৰক্ষা প্ৰদান কৰা 3টা বেষ্ট টিপছ। তো মই হলো এডি আৰু আপুনি চাই আছে B1। তো সময় নষ্ট নকৰাকৈ ভিডিঅ' ফালিবলৈ যাওক। তো প্ৰথমতে গৰমৰ দিনত নিজৰ ফেচক সুৰক্ষা প্ৰদান কৰাৰ কাৰণে দিনত দুবাৰ ফেচ ৱাছৰে নিজৰ ফেচটো ধুই ল'ব লাগে। এবাৰ ৰাতিপুৱা যেতিয়া আপুনি কৰবাত ওলাই যায়, স্কুল কলেজ বা আমাৰ নিজৰ যোনটো জব আছে সেই জবত যেতিয়া যোৱা হয় তাৰ পিছত আকৌ 12টা মান বজাৰ পিছত আপুনি নৰ্মেল পানীৰে ফেচটো ধুই ল'ব। পিছত আকৌ টোপনি দিয়াৰ আগত ফেচ ৱাছৰে ফেচ ৱাছ কৰি টোপনি দিব লাগে। তেতিয়া কি হয়, আমাৰ গোটেই দিন ফেচত জমা হৈ থকা ময়লাবিলাক ফেচ ৱাছ কৰাৰ পিছত পৰিষ্কাৰ হৈ যায় আৰু ফেচটো ধুনীয়া হৈ থাকে। ফেচ ৱাছ কৰাৰ পিছত এলোভেৰা জেল নহলে আমি যোনটো ক্ৰীম লগাও সেই ক্ৰীমটো লগাই টোপনি দিব লাগে। তেতিয়া কি হয়, আমাৰ ফেচৰ নেচাৰেল গ্লোটো আহি যায় আৰু দেখিবলৈ ধুনীয়া লাগে। দ্বিতীয়তে আমি যেতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত বাহিৰত কৰবাত ওলাই যাওঁ তেতিয়া ফেচ ৱাছ কৰাৰ পিছত ছান প্ৰটেকশ্যন ক্ৰীম লগাই ওলাব লাগে আৰু ছান প্ৰটেকশ্যন ক্ৰীমৰ মাত্ৰা তাৰ SPF 30 বা তাতকৈ বেছি হ'ব লাগে, 30 বা 30+ হ'ব লাগে। আৰু ছান প্ৰটেকশ্যন ক্ৰীমে কি কৰে, ছানস্ক্ৰীমে আমাৰ ফেচত সূৰ্যৰ পৰা অহা যোনটো ক্ষতিকাৰক ৰশ্মি আছে সেই ৰশ্মিৰ পৰা আমাৰ ফেচক সুৰক্ষা প্ৰদান কৰে। সেইকাৰণে ছানস্ক্ৰীম লগাই ওলাব লাগে। তৃতীয়তে কি কৰিব, সপ্তাহত এদিন ফেচ পেক বনাই আপোনাৰ মুখত এপ্লাই কৰিব। আৰু ফেচ পেকটো কেনেকৈ বনাব, তো ভিডিঅ'ত দেখুওৱা ধৰণে 1 চামুচ মুলতানী মিটি ল'ব, তাৰ লগত 1 চামুচ হালধি ল'ব আৰু অলপ তাত নিমু এড কৰিব। নিমুৰ পিছত আপুনি গাখীৰ এড কৰিব। গাখীৰ নাথাকিলে নৰ্মেল পানীও আপুনি এড কৰিব পাৰে। তো সেইটো এড কৰাৰ পিছত আপুনি একেলগে মিক্স কৰি ফেচ পেকৰ পেষ্ট বনাই ল'ব। ফেচ পেকৰ পেষ্ট বনোৱাৰ পিছত আপুনি এইটো মুখত নিজৰ ফেচত এপ্লাই কৰি দিব। এপ্লাই কৰাৰ পিছত 10 পৰা 15 মিনিট সময় ৰাখিব যাতে শুকায়। এইটো ফেচত শুকোৱাৰ পিছত নৰ্মেল পানীৰে আপুনি ধুই দিব। তো এনেকৈয়ে আপুনি গৰমৰ দিনত নিজৰ ফেচক সুৰক্ষা প্ৰদান কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তলত দিয়া লাল কালাৰৰ বটনটো ক্লিক কৰিব আৰু তাৰ লগত থকা বেল আইকনটো দবাই দিব। তেতিয়া কি হ'ব, মই যেতিয়া নতুন ভিডিঅ' লৈ আহিম তেতিয়া আপুনি চাব পাৰিব আৰু নটিফিকেশ্যন পাই যাব। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব।